নমস্কাৰ বন্ধুসকল, মই মৃন্ময় শইকীয়া আৰু মোৰ মৃন্ময় শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। বহু দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ। আজি এটা সৰু ভিডিঅ' আপোনালোকক আগবঢ়াওঁ বুলি ভাবিলোঁ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কিছু গছপুলি ৰোপণ কৰোঁ বুলি ভাবিছোঁ। আজি আমাৰ ঘৰৰ ওচৰতে থকা এখন থান আছে, কৃষ্ণ থান। তাত এটা সুন্দৰ সেউজীয়া পৰিৱেশ আছে আৰু তাতে আমি গছপুলি ৰোপণ কৰিম। আমি তাত মাজে সময়ে গছপুলি ৰোপণ কৰি থাকোঁ। মোৰ 3 নম্বৰ ভিডিঅ'টো আপোনালোকে মোৰ চেনেলত গৈ চাই ল'ব। 3 নম্বৰ ভিডিঅ'টোত মই কৃষ্ণ থানৰ ওপৰত কৰিছিলোঁ, সেই থানখনৰ ওপৰত ভিডিঅ' কৰিছিলোঁ। আৰু ঠিক আছে, এতিয়া মই নাৰ্চাৰীলৈ যাম, নাৰ্চাৰীত গছপুলি কিনিম আৰু কিনি লৈ আমি তাতে গছপুলি ৰোপণ কৰিম। ঠিক আছে, দেৰি নকৰি ব'লক আজি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। বন্ধুসকল, মই আহি জুমা নাৰ্চাৰী পালোহি। মোৰ লগৰ এটাৰ নাৰ্চাৰীখন ৰজত, মোৰ বহুত বাল্যকালৰ বন্ধু। সি এতিয়া এয়াৰফ'ৰ্চত চাকৰি পালে আৰু এতিয়া আমি পিছফালে যাম। পিছফালে খুৰাই, ৰজতৰ দেউতাক খুৰাই নিমপুলি আনিব গৈছে। আজি বতৰটো মানে খুব বেয়া বতৰ, মানে পূৰা ধাৰাসাৰ বৰষুণ দিলে আৰু সেইকাৰণে অলপ ওলাই অহাত দেৰি হ'ল। আৰু মই আপোনালোকক এজন মানুহ চিনাকি কৰি দিব বিচাৰিছোঁ, যিজন মানুহে এজন পুত্ৰক এটা ধুনীয়া জীৱন দিছে। ইমান কষ্ট কৰি ইমান ধুনীয়া জীৱন দিছে। সেই মানুহজন এই খুৰা নমস্কাৰ। তাৰপিছত এই খুৰা ৰজতৰ দেউতাক। ৰজতক বহুতখিনি কষ্টত পঢ়ুৱাই শুনোৱাই ডাঙৰ দীঘল কৰি এতিয়া ৰজতে এজন ভাল মানুহ হৈছে। ৰজতে এয়াৰফ'ৰ্চত চাকৰি পাইছে আৰু তাৰ আঁৰৰ মানুহজন হ'ল এইজন। এওঁ যদি কোনো ধৰণৰ ছাপৰ্ট নাথাকিলেহেঁতেন আজি ৰজত ইমানখিনি আগবাঢ়ি যাব নোৱাৰিলেহেঁতেন। আৰু সেইকাৰণে আজি আমাৰ বন্ধুৰ ফালৰ পৰা খুৰাক বহুত ধন্যবাদ, ৰজতক ইমানখিনি ছাপৰ্ট কৰি যোৱাৰ বাবে। আৰু খুৰাই আজি আমাক নিমপুলি দিছে আৰু এই নিমপুলিখিনি আমি ৰুম। আৰু খুৰাক কি পুলি ৰুব পাৰে, বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত অকণ কি ক'ব, অকণ কওকচোন। আমি পৰিৱেশখন কেনেকৈ ৰাখিব লাগে? তোমালোকৰ এই চেনেলটোক মই ধন্যবাদ জনাইছোঁ আজি মোক এইখন সুবিধা দিয়াৰ কাৰণে। পৰিৱেশ দিৱস হিচাপে আমি সকলোৱে বিভিন্ন গছপুলি লগাব লাগে, গছপুলি লগাব পাৰোঁ আচলতে যদি আমাৰ সদিচ্ছা থাকে। কিন্তু দেখা যায় যে পৰিৱেশ দিৱসটো অকল নামতহে থাকি যায়। গছপুলি 4টা হয়তো কোনোবাই লগায়, কিন্তু তাৰপিছত তাৰ যত্নৰ অভাৱত সেইখিনি লাহে মৰি যায় বা নাইকিয়া হৈ যায়। সেয়েহে যদি আমি সকলোৱে এই পৰিৱেশ দিৱসৰ দিনা 2টা বা 4টা গছপুলি লগাওঁ, সেই অনুপাতে সেই গছপুলিকেইটাক যত্ন কৰি ডাঙৰ দীঘল কৰাৰ দায়িত্বও আমি ল'ব লাগে। হয়, তেতিয়াহে আমাৰ এই যিটো এটা পৰিৱেশ দিৱসৰ যিটো এটা অভিযান, এই অভিযানটো আমি সফল কৰিব পাৰিম। হয়, সেইখিনিকে মই ক'লোঁ। ধন্যবাদ খুৰা। আৰু ঠিক আছে বন্ধুসকল, মই গছপুলিখিনি লৈ লওঁ আৰু তাৰপিছতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বহুত ধুনীয়া ভিডিঅ' হ'ব আজি এইটো। বন্ধুসকল, মই মই আহি থকা জেগাটো কৃষ্ণ থান, ইয়াত পালোহি। আজি মই ইয়াতে গছপুলি ৰোপণ কৰিম আৰু এজন মোৰ বৰ মৰমৰ বৰ্তা ইয়াতে থাকে আৰু বৰ্তাৰ লগতে আজি মই গছপুলি ৰোপণ কৰিম। আৰু মই আপোনালোকক এজন মানুহ চিনাকি কৰি দিম, এই ইমান বেয়া বতৰত মোক সহায় কৰা এই বৰ্তালৈ বহুত ধন্যবাদ। বৰ্তাই ইমান বেয়া ৰাস্তাত মোক লৈ আহিছে, গছপুলিখিনিৰ লগতে মোকো লৈ আহিছে। আৰু মোৰ ফালৰ পৰা মোৰ চেনেলটোৰ ফালৰ পৰা আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মই বৰ্তাক এটা গছপুলি উপহাৰ দিম। যিহেতু আমাৰ পৰিৱেশটো সেউজীয়া কৰি ৰাখিব লাগে আৰু সেয়েহে মই আমাৰ ফালৰ পৰা বৰ্তাক এটা গছপুলি উপহাৰ দিম। বৰ্তা, আপোনাক এই গছপুলিটো উপহাৰ দিছোঁ, আপুনি গছপুলিটো ঘৰত ৰুব। বন্ধুসকল, এইখন থান বহুত সুন্দৰ পৰিৱেশ। ইয়াতে বৰ্তাই বহুত ধুনীয়া গছপুলি ৰোপণ কৰি মই আপোনালোকক 3 নম্বৰ ভিডিঅ'টো দেখুৱাইছোঁৱে। মোৰ চেনেলত গৈ আপোনালোকে মোৰ যিটো 3 নম্বৰ ভিডিঅ', সেই 3 নম্বৰ ভিডিঅ'টো আপোনালোকে চাব আৰু তাতে আপুনি গোটেই থানখনৰ বিষয়ে গম পাব। বহুত ধুনীয়া পৰিৱেশ এটা বৰ্তাই ইয়াত গঢ়ি তুলিছে আৰু ইয়াতে আমি গছপুলি ৰোপণ কৰিছিলোঁ।
মাজতে আৰু বহুত ডাঙৰ হৈছে এয়া মধিয়ামখিনি ডাঙৰ হৈছে অহা বছৰলৈ প্ৰায় লাগিবই আৰু দুটা এটা কলি পেলাবই অহা বছৰলৈ বহুতখিনি গছপুলি আমি ইয়াত আগে পিছে ৰোপণ কৰি থাকোঁ আৰু আজিও আমি ইয়াতে গছপুলি ৰোপণ কৰিম আৰু ইয়াতে আজি মই নিমপুলি আনিছোঁ নিমপুলি 5টা ৰুম আৰু নিমপুলি 5টা ৰুলেও বহুত ধুনীয়া অক্সিজেন পায় নিমপুলিৰ পৰা শুদ্ধ বতাহ পায় নিমপুলি ৰুম আৰু চেগুন পুলি ৰুম চেগুন পুলি নিমপুলি আৰু ৰজতৰ দেউতাকে মোক দুটা সিহঁতৰ ৰজতৰ ভণ্টি আছে ভণ্টি আৰু ৰজতৰ নামত দুটা পুলি দিছে ইয়াত সিহঁতৰ নামত ৰুবলৈ আৰু এই দুটা সিহঁতৰ নামত ৰুম ৰজত আৰু ৰজতৰ ভণ্টিৰ নামত ৰুম আৰু এইখিনি গোটেইখিনি ৰুই কিমানখিনি গছপুলিখিনি ডাঙৰ কৰিব পাৰোঁ সেইখিনি মাজে মাজে চাম যিহেতু মই নগাঁৱত থাকোঁ আৰু মাজে সময়ে মই প্ৰায় ইয়ালৈ আহোঁ মই ঘৰলৈ আহিলে ইয়ালৈ আহোঁ আৰু ইয়ালৈ আহি মই গছপুলিখিনি চাওঁ আৰু কিমানখিনি ডাঙৰ হৈছে বৰ্তাই বৰ ধুনীয়াকৈ গছপুলিখিনি প্ৰতিপাল কৰে আৰু বহুত ধুনীয়া পৰিৱেশ আপোনালোকে ইয়ালৈ আহিব বহুত ধুনীয়া পৰিৱেশ এটা বৰ্তাই ইয়াত গঢ়ি তুলিছে এখন ইয়াতে থান আছে আৰু মই এইখিনিতে এটা সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ জামুগুৰিবাসীক ইয়াতে এখন থান আছে যদি আমি এই থানখন ধুনীয়াকৈ পকাৰে নিৰ্মাণ কৰি যদি আমি ধুনীয়াকৈ গঢ়ি তুলিব পাৰোঁ সেইটো আমাৰ কাৰণে এটা সুন্দৰ পদক্ষেপ হ'ব সেইকাৰণে আমি কথাটো ভাবি আছোঁ কেনেকৈ কি কৰিব পাৰোঁ নাজানো কিন্তু ইয়াতে যদি বৰ্তাৰ সৈতেও কেতিয়াবা আলোচনা কৰোঁ ইয়াতে যদি ধুনীয়াকৈ আমি পকাৰে নিৰ্মাণ কৰি এটা সুন্দৰ থান হিচাপে আমি সুন্দৰ মন্দিৰৰ নিচিনাকৈ এটা যদি প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়া আমাৰ কাৰণে এটা ভাল পদক্ষেপ হ'ব আৰু মই কথাখিনি এনেই আপোনালোকক জাষ্ট অৱগত কৰিছোঁ আৰু আপোনালোকে কমেণ্টত জনাব কেনেকুৱা হয় পদক্ষেপটো আৰু সেয়াই আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা থাকিল বিশ্ব পৰিৱেশ দিৱসৰ আৰু আমি পৰিৱেশখন সুন্দৰ কৰি সেউজীয়া কৰি ৰাখিব লাগে তেতিয়া আমি এখন ধুনীয়া পৃথিৱী গঢ় দিব পাৰিম আৰু গছ থাকিলেহে মানুহ থাকিব আৰু যদি আমি গছ গছনি কাটি তহিলং কৰি তাতে যদি আমি ঘৰ দুৱাৰ বনাওঁ যিটো আমাৰ গুৱাহাটী মহানগৰী এলেকাত হৈ আছে গুৱাহাটী মহানগৰীত আপোনাৰ একদম পাহাৰ কাটি গছ গছনি কাটি ধ্বংস কৰি তাতে বিল্ডিং উঠাই আছে কিন্তু তাৰ ফলত কি হৈছে ভূমিস্খলন হৈছে খহি পৰিছে তাৰ পৰা বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে আৰু মেইন কথাটো হ'ল কি আমি গছপুলি ৰোপণ কৰি আমি সেই গছডাল ভালকৈ প্ৰতিপাল কৰিব লাগিব প্ৰতিপাল কৰিলে সেই গছডাল ডাঙৰ হ'ব যদি আমি গছপুলিটো এখন ফটো ফেচবুকত এখন ফটো বা হোৱাটছআপৰ ষ্টেটাছত এখন ফটো তুলি গছপুলিটো ৰোপণ কৰিলে আমাৰ কাম সিমানতে সীমাবদ্ধ নহয় গছপুলিটো ৰোপণ কৰি আমি তাৰ প্ৰতিপালৰ দিশত আমি সদায় ধ্যান দিব লাগিব গছপুলিটো যদি ডাঙৰ হয় তেতিয়া আমাৰ পিছৰ প্ৰজন্মই আমাৰ পৰা সেইখিনি জ্ঞান ল'ব বন্ধুসকল এডাল ৰুইছিলোঁ আজি কিছুদিনৰ আগতে আমলখি এডাল বহুত ডাঙৰ হৈছে আমলখিডাল বৰ্তাই ধুনীয়াকৈ প্ৰতিপাল কৰিছে ময়ো মাজে মাজে চাবলৈ আহোঁ ইমান বহুত সৰু পুলি ৰুইছিলোঁ এইটো আচলতে বহুত সৰু পুলি এটা ৰুইছিলোঁ আৰু সৰু পুলিটোৰ পৰা আজি বহুতখিনি ডাঙৰ হৈছে আৰু অহা বছৰ মানে চাগে আমি আমলখি খাবলৈ পাম এডালৰ পৰা ইয়াতে বহুত ধৰণৰ গছ আছে এইবিলাক মধিয়াম গছ এয়া ডাঙৰ হৈছে আমি ৰুইছিলোঁ এইবিলাকৰ মধিয়াম গছ ৰুদ্ৰাক্ষ ইয়াতে বহুত মূল্যৱান গছ এজোপা আছে বন্ধুসকল এইজোপা হ'ল ৰুদ্ৰাক্ষ গছ ইয়াতে বৰ্তাই ইয়াতে ৰোপণ কৰিছে আৰু বন্ধুসকল এজোপা মহানিম এজোপা যোৱা বছৰ ৰুইছিলোঁ বহুতখিনি ডাঙৰ হৈছে কেইবাজোপা ৰুইছিলোঁ ইয়াতে আৰু এজোপা এইখিনিতে আছে এইজোপা বহুতখিনি ডাঙৰ হৈছে এইজোপা আচলতে গছপুলিডাল ৰোৱাটোৱে মেইন কথা নহয় গছপুলিডাল প্ৰতিপাল কৰি ডাঙৰ কৰাটোহে মেইন কথা আৰু এডাল বহুত ডাঙৰ হৈছে ভাল লাগিছে আজি দেখি মই মাজে সময়ে আহি থাকোঁ গছপুলিখিনি চাওঁ আকৌ আজিও নিমপুলি ৰুম 5টা নিমপুলি ৰুম আৰু 5টা চেগুন পুলি ৰুম বন্ধুসকল এতিয়া আমি গছপুলি ৰুবলৈ গৈ আছোঁ আৰু দুজন দাদাও আহিছে আচলতে কথাতে কোৱা হয় নহয় ভাল কামত মানুহৰ অভাৱ নাই সেইকাৰণে আজি যিহেতু এইটো বহুত সুন্দৰ কাম কৰিবলৈ আহিছোঁ সেইকাৰণে আজি দাদাহঁতো আহিছে দাদাহঁত বাটেদি গৈ আছিলে তাৰপৰা ইয়াতে সোমাইছে আৰু দাদা তোমালোকৰ চিনাকিটো এবাৰ দি দিয়া সঞ্জীৱ চবৰ মোৰ নাম হয় আৰু তোমাৰটো এবাৰ দি দিয়া
মিলম চবৰ ঠিক আছে আজি আমি গছপুলি ৰোপণ কৰিম বিশ্ব পৰিৱেশ দিৱস কিন্তু মই আকৌ এবাৰ কৈছোঁ গছপুলি ৰোপণ কৰাটো ডাঙৰ কথা নহয় এখন ফটোৰ বাবে বা এটা ফেচবুকৰ এখন ফটোৰ বাবে বা হোৱাটছআপৰ এখন ষ্টেটাছৰ বাবে এজোপা গছপুলি ৰোপণ কৰাটো ডাঙৰ কথা নহয় কিন্তু সেই গছপুলিটো ৰোপণ কৰাটোহে ৰোপণ কৰি সেই গছপুলি ডাঙৰ দীঘল কৰাটো ডাঙৰ কথা আজি গছপুলিখিনি ইয়াতে ৰোপণ কৰিম বৰ্তাই চোৱা চিতা কৰিব আৰু ময়ো মাজে মাজে আহি গছপুলিখিনি চাম যিহেতু মই ইয়াত নাথাকোঁ সেইকাৰণে মই সৰহভাগ সময়খিনি দিব নোৱাৰিম বৰ্তা আছে বৰ্তা ইয়াতে থাকে বৰ্তাই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব যিখিনি আগত গছপুলি ৰুলোঁ আপোনাৰ মধিয়ামেই হওক বা নিমপুলি হওক বা আপোনাৰ আমলখি পুলি বহুতখিনি গছ ইয়াতে আমি ৰোপণ কৰিছোঁ সেইখিনি গছ বহুতেই ডাঙৰ হৈছে আজি দেখি সঁচাকৈ ভাল লাগিছে আৰু বন্ধুসকল এইটো নিমপুলি আজি ইয়াতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰুলোঁ আৰু এইটো বৰ্তাই ভালকৈ ডাঙৰ দীঘল কৰিব মই মাজে মাজে আহি থাকিম এইটো চাম এইটো ডাঙৰ হ'লে ভাল লাগিব আৰু আটাইতকৈ ডাঙৰ কথা নিম গছে শুদ্ধ বতাহ দিয়ে সেইকাৰণে আজি ইয়াতে নিমপুলি ৰোপণ কৰিছোঁ আৰু আপোনালোকে সকলোৱে এজোপা পুলি ৰুব বিশ্ব পৰিৱেশ দিৱস বুলি নহয় সকলোৱে যদি গছপুলি ৰোপণ কৰে তেতিয়া আমাৰ পৰিৱেশটো সঁচাকৈ ধুনীয়া হ'ব ভাল হ'ব আৰু আমি সুন্দৰ অক্সিজেন পাম সেইকাৰণে সকলোৱে গছপুলি ৰোপণ কৰিব আৰু লগতে এইখিনিতে এটা কথা কওঁ যিসকলে গছ কাটে তেওঁলোকে যদি এটা গছপুলি ৰোপণ কৰি যদি সেই গছজোপা কাটে তেতিয়া সেই গছজোপাৰ মূল্য থাকে গছজোপাৰ কোনো ধৰণৰ ধৰক ধ্বংসৰ সৃষ্টি নহয় যদি এজোপা গছপুলি ৰোপণ কৰি এজোপা গছপুলিৰ কাটাৰ পিছত সেই ঠাইত যদি আকৌ এজোপা নতুন গছ ৰুৱে তেতিয়া সেই গছপুলিজোপাৰ মূল্য থাকে বা সেইজোপা মানে কাট কৰি বেচিলেও বা আজিকালি বহুতে চোৰাং কাঠ বিক্ৰী কৰে যদি সেই চোৰাং কাঠ বিক্ৰী কৰি যদি সেই তাতে গছপুলি এজোপা ৰুই আহে সেই গছৰ সুন্দৰ মূল্য থাকে ভাল মূল্য থাকে সেইকাৰণে আপোনালোকে গছপুলি ৰোপণ কৰিহে গছ কাটিব আৰু এইটো আমাৰ ফালৰ পৰা এটা অনুৰোধ আপোনালোকক আৰু বন্ধুসকল ইয়াতে মই এডাল বকুল পুলি ৰুইছিলোঁ এডাল ডাঙৰ হৈছে আৰু অলপ দিনৰ পিছত আৰু ওখ হ'ব এতিয়া বৰষুণ পালে আৰু ডাঙৰ হ'ব এডাল 6 মাহমান হ'ল নেকি ন ৰুৱা 6 মাহমান হৈছে 6 মাহত বহুতখিনি ডাঙৰ হৈছে একে সৰু পুলি এটা ৰুইছিলোঁ সৰু পুলিটো আজি বহুতখিনি ডাঙৰ হৈছে এইটো বকুল পুলি এনেকৈ ইয়াতে মই মাজে সময়ে গছপুলি ৰুই থাকোঁ আৰু বৰ্তাই বহুতখিনি মোক সহায় কৰে বৰ্তাক বহুতখিনি ধন্যবাদ আৰু বৰ্তা এইখিনিতে মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যিহেতু আমাৰ পৰিৱেশটো সেউজীয়া কৰিব লাগে সেউজীয়া কৰিলেহে আমি সদায় জীয়াই থাকিব পাৰিম এই ক্ষেত্ৰত আপুনি কি ক'ব অকণমান কওকচোন মানে আমাৰ পৰিৱেশটো কেনেদৰে আমি ভাল কৰিব পাৰোঁ মই কি বুলি ক'ম কাৰণ কিয় গছপুলি ৰুলেহে তোমাৰ ধৰা জেগাটো ভাল হ'ব আৰু মানুহ পঢ়া মেলা আৰু সুবিধা পাব গছ যদি নাথাকে মানুহ ক'ত জীয়াই থাকিব সেইকাৰণে গছপুলি ময়ো কৈছোঁ যে সকলোৱে আহি এজোপা দুজোপা ইয়াত গছ ৰুওক তেতিয়া আমাৰ পৰিৱেশটো ভাল থাকিব আৰু বন্ধুসকল এইজোপা নিমপুলি ৰজতৰ ভনীয়েকৰ নামত ৰুইছোঁ ৰজতৰ ভণ্টিৰ নামত এজোপা দিছিলে সিহঁতৰ ঘৰৰ পৰা আৰু এজোপা তাইৰ নামত ৰুইছোঁ ইয়াতে আৰু গছজোপা ডাঙৰ হ'ব যেনেকৈ তাই উঠি আহিছে আৰু গছজোপাও তেনেকৈ উঠি যাব আৰু বৰ্তাই ইয়াক ভালকৈ প্ৰতিপালন কৰিব বন্ধুসকল এজোপা ৰজতৰ নামত দিছিলে সিহঁতৰ ঘৰৰ পৰা ৰুবলৈ সিহঁতৰ নাৰ্চাৰী আছে আৰু এজোপা ৰজতৰ নামত ৰুইছোঁ এজোপা খকন গছ আৰু ৰজতৰ ভণ্টিৰ নামত এজোপা ৰুই আহিলোঁ এজোপা নিম গছ আৰু এই গছডাল বৰ্তাই ভালকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব আৰু বন্ধুসকল আৰু গছপুলি আমি ইয়াতে ৰুম আৰু আজি বিশ্ব পৰিৱেশৰ দিনটো মই এনেদৰে পাৰ কৰিলোঁ গছপুলিখিনি ৰোপণ কৰিলোঁ আৰু 2-এডাল গছ ঘৰতো ৰুম যদি সময় হয় মই ঘৰত ৰোপণ কৰা গছপুলিৰ ভিডিঅ' আপোনালোকক দেখুৱাম বন্ধুসকল এডাল মোৰ ঘৰৰ মধিয়াম এডাল মই ঘৰত ৰুইছিলোঁ আৰু ইয়াতে এটা কলি পেলাইছে এডাল 1.5 বছৰমান হ'ল ৰোৱা মই ৰুইছিলোঁ আৰু এতিয়া মোৰ সমানে হৈ গ'ল আৰু অহা বছৰতো বহুতখিনি মধিয়াম ইয়াত লাগিব এডাল ৰঙা মধিয়াম বাহিৰে ভিতৰে 2টা ৰঙা ভিডিঅ'টো আজি ইমানেই আছিলে এটা বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে
ছাবস্ক্ৰাইবটো কৰি দিব। যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকে কৰিব নালাগে। যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই মোৰ মৃন্ময় শইকীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ এনেকৈ কিছু ভাল ভাল ভিডিঅ' মই আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিলৈ বিদায়।